কেনে লাগিল লগ পাই? হা উগ্ৰৰ লেগ পিচ এই কিবা এটা ৰচি লৈছে কিবা গাঁঠব বোলে এটা মানুহ গোটেই খালি জাঙা এইফালে জাঙা ৰাম মন্দিৰ বিধানৰ আলু কটা লৈ ঘূৰিছে আৰে গোটেই পেলাল গাইছ আমি নলবাৰী আহি ৰাস পালোঁ আৰু চাইকেলখিনি ইয়াতে থৈ দিলোঁ চাইকেলখিনি পাৰ্কিং কৰি থৈ দিলোঁ কাপোৰ চাপোৰ আছে যাতে তো আমি ৰাসৰ ভিতৰত একদম লগ পাই আছোঁ ভিতৰত সোমাই গ'লোঁ আৰু ৰাসৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ তো এইটো মন্দিৰটো হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ ৰাম মন্দিৰ আৰু ৰাম মন্দিৰটো কিন্তু মজা লগা হৈছে দিয়ক ৰং বিৰঙৰ মেলা খেলা নাট ৰখেৰে জীপাল নিশা ৰং বিৰঙৰ মেলা খেলা নাট ৰখেৰে জীপাল নিশা ৰাস উৎসৱৰ চন্দে চন্দে আজিপুৰ দেখছি এটা এই কি বিশেষ কি লৈছা এইবিলাক ল'বা খুজিছিলোঁ মানুহ গোটেই খালি জাঙা এইফালে জাঙা নামটো মিলা নাই দেখছি গাইছ বিধানৰ আলু কটা লৈ ঘূৰিছে গৰম মানুহৰ ঘামে ধুয়ে ফেলছি তেওঁ বান্দাৰ টুপিটো মাৰবা এৰা নাই আমি বুঢ়া হৈছো দিয়ক তোমাক আৰু পূজা খাব নানো চাইকেল বেছি নাই মোক কৈছা অস্তাদি খেলে অস্তাদিও নিজে মাৰি আছা দতাই পণ্ডিতে লগ লাগছা দো পণ্ডিতে লগ লাগি ফেলে চাইকেল ক'ত থৈছো গম পা নাই দো পণ্ডিত লগ লাগছা লগ লাগি এতিয়া মোৰ চাইকেল টাইকেল গোটেই হাহাকাৰ হৈ বাৰান্দাত বাগা দিব লাগিব কুকুৰে বাগা দিয়া দিব লাগিব গম পাবি আৰে গোটেই পেলাল গাইছ কাঠিত বাগা দিব লাগিব গম পাবি চাইকেল নাপালে শৰ্মাৰে বহি আছিলে কথা চাইকেল মোক কিয় লৈ এক ধমক মাৰিম দ গোটেই এটা মাৰিম ধমক চাইকেল দেৰ ঘণ্টা চাইকেল বিচৰি চাইকেল পাই ৰাস্তাত আৰু নুঘূৰাই গ'ল চাইকেল লাগিল ধৰি লাগিল দোকানে অৱসৰত পালোঁ চাওক ডেৰ ঘণ্টামান বিচৰি এই এটাই টুপিটো মাথাত পিন্ধি লৈছি কি কয় কি নকৰে গমেই নাপায় কামে ধৰি দিছে এনেকৈ কাম হয় নেকি এই কিবা এটা ৰচি লৈছে কিবা গাঁঠব বোলে এতিয়া এই মেকাৰৰ এই অৱস্থা মেকাৰৰ ভাঙা চিঙা তো গাইছ কিবাকে ওলাই আহিলোঁ দিয়ক তাৰ পৰা ভিডিঅ' কৰিব নোৱাৰি যি যাম একদম মানে আৰু চাইকেলে আনবা নোৱাৰিলোঁ ভাই উঠি উঠি কিবাকে আহিছোঁ আৰু এতিয়াই ভিডিঅ' আৰম্ভ কৰিছোঁ কিবা অলপ খাই লওঁ মতে অৰ্ডাৰ কিজা ৰুটি আৰু মেঘৰেল কিবা ক'ব আৰু কেনে ভাল লাগছি না অলপমান মামা কিবা কবি খাই ভালে লাগব ৰাতি হৈছে 10:30 বাজি গ'ল হা উগ্ৰৰ লেগ পিচ খাব আৰু গাইছতে দিয়ক হ'ব দিয়ক তো এতিয়া আমি হোটেলত সোমাইছিলোঁ আৰু হোটেলত খাবৰ সময়তে আমাৰ মালিক দাদাই আহি মানে আমাৰ সুধলাক যে ক'ৰ পৰা আহিলোঁ কি গ'লোঁ দাদাই বোলে কিবা দুই এষাৰ ক'ব আপোনালোকে শুনকচোন তেওঁলোকৰ চাইকেল পাৰ্কিং যিটো বস্তু সেই চাইকেল পাৰ্কিং কৰাতে গম পায় তেওঁলোক কিমান ডিচিপ্লিন আছে তাতে তেওঁলোকৰ কৰ্ম নিশ্চয় ভালেই হ'ব আমি তাৰমানে চাইকেল লৈ অল অসম কৰি আছোঁ শুভেচ্ছা থাকিল থেংক ইউ
চাইকেল ৰেলী কৰি অৰ্থাৎ তিনিটা আমাৰ লাভ কৰিছে তেওঁলোকে এটা হৈছে শাৰীৰিক এক্সাৰচাইজ পলুশ্যন 2 নম্বৰ আৰু 3 নম্বৰ হৈছে দেশৰ ইন্ধন ৰাহি তাৰ কাৰণে অলপ চেলুট জনাইছোঁ থেংক ইউ এটা হিটচেক মাৰিলোঁ ঠিক আছে দাদা হোটেলত আহি ভাল লাগিল থেংক ইউ দাদা নিশ্চয় তো গাইছ আমি ইয়াতে ইয়াতে কিবা ৰুটি চুটি খাই ল'লোঁ ইয়াতে আমি ব্ৰহঁতক লগ পালোঁ ব্ৰ কেনে লাগিল লগ পাই অঁ ছাপৰ্ট কৰবা অলপমান আমি তাৰমানে চাইকেলে অল আছাম কৰি আছোঁ দে থেংক ইউ অঁ দে ভাই যাওঁ বাৰু লগ পাই ভাল লাগিল ভাল লাগে দিয়ক বাৰু বাই বাই তো ৰাতি প্ৰায় এতিয়া 11টামান বাজিছে গাইছ আহি আমি ঘৰত নলবাৰীৰ পৰা ঘৰ আহি থাকোঁতে খুৰাটিৰ এটা ভয়ংকৰ এক্সিডেণ্ট দেখা পালোঁ ধুনীয়াকৈ ডাঙৰ ৰিকভাৰী কৰি কিনে আমি গাড়ীত পঠাই দিলোঁ 108ক ফোন মাৰি কিনে একদম ভয়ানক দক গাইছে আৰু বাছে না নাবাছে আশা নাই হাত চাৰ কাটি গৈছে আমাৰ একদম ট্ৰাকত পাছত একদম ভয়ানক ভয় মাৰি দিছে একদম উপায় নাই দক গাইছে আৰু কি কৰিম দিয়ক ক্লিপটো ভালকৈ নললোঁ আৰু সেনেন পৰিস্থিতিত ভালো নালাগে দিয়ক আৰু ক্লিপ চিপিংকৈ লৈ থাকোঁ মানুহে ভাল নাজানে এনেকুৱা হ'লেও অলপ দেখাব চেষ্টা কৰিছোঁ আৰু আপোনালোক ধুনীয়াকৈ গাড়ী পিছে দিছোঁ দিয়ক নলবাৰী মেডিকেল লৈ গৈছে দেখছি এই এটা বজাত বোলে ভৰি একেবাৰে লগ হৈ গৈছে ভৰি লগ হৈ গৈছে কি ব্যায়াম দিছে কি হ'ব মই যাম ভেকলি ব্যায়াম ভৰি বোলে দোকান ভৰি লগ হৈ গৈছে এতিয়া বুলি আহি আছে তাৰ পৰা মই ভেকলি ব্যায়াম দি আছোঁ ভেকলি ব্যায়াম দি আছোঁ এতিয়া আকৌ ভেলা আছোঁ ক'ত টাইম প্ৰায় 1টামান হ'ল না 1টামান হৈছে 2টা বাজিল আৰু পালোঁ দিয়ক ঘৰ আহি কিবাকে আছে ঘৰ পা নাই যাই ঘৰ পা নাই বাট পালোঁ তো কালি নিবা আহিছে আমাক কালু ঐ কালু গাইছ এইখিনি আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইটো ঘটনাটোৰ কাৰণে বহুত দুখিত তো লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত